নমস্কাৰ, কবিতা ভালপোৱা ল'ৰা ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম হৈছে বাৰিষাৰ বৰষুণ। কবি প্ৰিয়ান বৰা। বাৰিষাৰ বৰষুণ। বাৰিষাৰ বৰষুণ জাকে বাৰে বাৰে এটি প্ৰশ্ন সোধে মোক, কিয় তুমি অলেখ কথা চিন্তাৰে বহি থকা অবুজ মন লৈ? কিয় তুমি ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত ডুব যোৱা নাওখনৰ দৰে তোমাৰ মনটোক দুচকুৰ চকুৰ পানীয়ে ডুবাই তুলিলা? বাৰিষাৰ বৰষুণ জাকে এনেদৰে বহু প্ৰশ্ন সোধে মোক। অৱশেষত বৰষুণ জাকক তপৰাই উত্তৰ দিলোঁ মই। মোৰ মনত সৃষ্টি হোৱা আকুৰ গুজীয়া সেই প্ৰশ্নবোৰে আজি মোক দেউলীয়া কৰি তুলিছে। দুটি কথা সুধিম তোমাক, দিব পাৰিবানে? বাৰিষাত দিয়া মেঘে বৰষা সেই বৰষুণ জাকৰ দৰে উত্তৰটো মোক। মোৰ বুকুত টক টককৈ জ্বলি থকা জুইকুৰা বাৰিষাৰ বৰষুণৰ টোপালত মোৰ ভাষাবোৰ শব্দ দিব পাৰিবানে? বাৰিষাৰ বতাহজাক যিদৰে বলে, মোৰ মনত প্ৰশ্নবোৰ সেই বতাহৰ লগত, সেই উত্তৰটো মিলিবনে? শিলা বৃষ্টি আৰু বজ্ৰপাতৰ ধ্বনিত মোৰ প্ৰশ্নবোৰ উত্তৰ পামনে? মৌনতা ভৰা এই প্ৰশ্নবোৰ উত্তৰ নাই কাৰো লগত। তথাপিতো বাৰিষাৰ বৰষুণ জাকক কওঁ আজি মই, তুমি মোৰ বাবে সাধাৰণ বৰষুণ নহয়। তুমি মোৰ বাবে সাধাৰণ পানীৰ টোপাল নহয়। তোমাৰ বৰষুণৰ ৰামধেনু ৭বিধ ৰং সুবাসনা এটি আশা হয়। দুচকুৰ হেঁপাহত জিলিকি থকা ধুনীয়া ছবি হয়। তুমি নামি আহা বাৰিষাৰ বৰষুণ এই পৃথিৱীত। নিশম্নতা ভৰা এই পৃথিৱীখন সেউজ মনেৰে সুবাসনা তালি তোলা।